Xiaomi ফাইনালি লঞ্চ কৰিছে Xiaomiৰ প্ৰথম গেমিং ফোন বাজেট ৰেঞ্জৰ ভিতৰত যাৰ প্ৰাইস ষ্টাৰ্ট হ'ব আপোনালোকৰ 11000 টকাৰ পৰা তো বন্ধুসকল Xiaomi এই ফোনটো চাইনাত লঞ্চ কৰি দিছে যাৰ নাম ৰাখিছে Xiaomi Mi Play তো আজিৰ এই ভিডিঅ'ত আমি কথা পাতিম ফোনটোৰ ফিচাৰ স্পেচিফিকেশন প্ৰাইস আৰু লগতে আমাৰ ইণ্ডিয়াত লঞ্চ ডেটৰ বিষয়ে তো বন্ধুসকল মই ৰয় আৰু আপোনালোকে চাই আছে টেক সিটি আহক ভিডিঅ'টো আমি আৰম্ভ কৰো তো বন্ধুসকল Xiaomiৰ ফালৰ পৰা এইটো এটা প্ৰথম ফোন হয় যাৰ টপত আপোনালোকে ৱাটাৰ ড্ৰপ নচ দেখা পাব আৰু ইয়াৰ যেটো ডিজাইন আছে ডিজাইনটো বহুত ধুনীয়া ডিজাইনৰ ফোন হয় আৰু এই ফোনটোক আপোনালোকে তিনিটা কালাৰ ভেৰিয়েণ্টত পাব এটা পাব আপোনালোকে ব্ল্যাক কালাৰ ভেৰিয়েণ্টত এটা পাব আপোনালোকে গ্ৰেডিয়েন্ট ব্লু কালাৰ ভেৰিয়েণ্টত এটা পাব আপোনালোকে গ্ৰেডিয়েন্ট ৰেড কালাৰ ভেৰিয়েণ্টত তো বন্ধুসকল ফোনটোৰ ওভাৰঅল লুকৰ কথা ক'বলৈ গ'লে এইটো এটা বহুত ধুনীয়া লুকৰ ফোন হয় যাৰ টপত আপোনালোকে দেখা পাব ৱাটাৰ ড্ৰপ নচ লাইট সেটত দেখা পাব আপোনালোকে ভলিউম ৰকাৰ কি লগতে থাকিব আপোনালোকৰ পাৱাৰ বাটন পিছফালৰ কথা ক'বলৈ গ'লে পিছফালে আছে আপোনালোকৰ ভাৰ্টিকেলি প্লেস ডুৱেল ডিয়াৰ কেমেৰা লগতে আছে আপোনালোকৰ ফিংগাৰপ্ৰিন্ট সেন্সৰ আৰু তলফালৰ কথা ক'বলৈ গ'লে তলফালে আপোনালোকে দেখা পাব USB পোৰ্ট আৰু লগতে দেখা পাব স্পিকাৰ তো বন্ধুসকল এতিয়া আমি আগবঢ়ো ফোনটোৰ ডিসপ্লে ফালে তো ফোনটোৰ যিটো ডিসপ্লে সাইজ আছে এইটো আছে আপোনালোকৰ 5.84 ইঞ্চৰ ফুল HD প্লাস ৰেজুলেশ্যনৰ ডিসপ্লে আৰু আসপেক্ট ৰেচিও আপোনালোকে দেখা পাব 19:9 এতিয়া বন্ধুসকল ভিডিঅ'টো আগবঢ়াৰ আগতে ফোনটোৰ কিছুমান জানিবলগীয়া ফিচাৰ্ছৰ কথা আপোনালোকক কৈ দিওঁ যেনেকুৱা ধৰক ফোনটোত আপোনালোকে ডুৱেল ভল্টেজ সাপোৰ্ট দেখা পাব ফোনটোত আপোনালোকে মাইক্ৰো SD কাৰ্ড স্লট দেখা পাব ইয়াতে আপোনালোকে USB টাইপ C পোৰ্ট দেখা নাপায় বা USB পোৰ্ট দেখা পাব য'ত আপোনালোকৰ 10 ওৱাটৰ চাৰ্জিং আপোনালোকে দেখা পাব আপোনালোকে ফোনটোত দেখা পাব ফেচ আনলক ফিচাৰ আপোনালোকে ফোনটোত দেখা পাব ফিংগাৰপ্ৰিন্ট সেন্সৰ আৰু এই ফোনটোৱে ৰান কৰিব Android 9 Pie ভাৰ্চনৰ লগত আৰু ফোনটোত আপোনালোকে দেখা পাব MediaTek Helio P35 ৰ প্ৰচেছৰ এতিয়া বন্ধুসকল আমি আগবঢ়ো ফোনটোৰ কেমেৰা ফালে যেহেতু এইটো এটা আপোনাৰ গেমিং ফোন হয় তো ইয়াতে কেমেৰাৰ প্ৰতি ইমান ধ্যান দিয়া নাই তো যেটো পিছফালৰ কেমেৰা আছে ইয়াতে যেটো প্ৰাইমাৰী সেন্সৰ আছে এইটো আছে আপোনালোকৰ 12 মেগাপিক্সেলৰ আৰু 2 মেগাপিক্সেলৰ আছে আপোনালোকৰ ডেপথ সেন্সৰ আৰু আপোনালোকৰ সেলফিৰ কাৰণে আছে আপোনালোকৰ মাত্ৰ 8 মেগাপিক্সেলৰ সেলফি কেমেৰা এতিয়া বন্ধুসকল আমি আগবঢ়ো ফোনটোৰ স্পেচিফিকেশনৰ ফালে তো বন্ধুসকল ফোনটোত আপোনালোকে দেখা পাব MediaTek Helio P35 ৰ 2.3 GHz প্ৰচেছৰ আৰু বন্ধুসকল ফোনটোৰ RAM ভেৰিয়েণ্টৰ কথা ক'বলৈ গ'লে ফোনটোত আপোনালোকে দুটা RAM ভেৰিয়েণ্টত পাব বাট ইয়াতে মেমৰিৰ পাৰ্থক্য তিনিটা থাকিব মানে ফোনটোত আপোনালোকে পাব এটা 4GB RAM য'ত থাকিব আপোনালোকৰ 64GB ইন্টাৰনেল মেমৰি এটা পাব আপোনালোকে 6GB RAM য'ত পাব আপোনালোকে 64GB ইন্টাৰনেল মেমৰি আৰু এটা পাব আপোনালোকে 6GB RAM য'ত পাব আপোনালোকে 128GB ইন্টাৰনেল মেমৰি তো বন্ধুসকল লাষ্টত ফোনটোৰ ব্যাটাৰীৰ কথা ক'বলৈ গ'লে ফোনটোত আপোনালোকে দেখা পাব 3000 mAh ৰ ব্যাটাৰী তো বন্ধুসকল ফোনটোৰ প্ৰাইজৰ কথা ক'বলৈ গ'লে ফোনটোৰ যেটো প্ৰাইস আছে এটো আপোনালোকৰ তিনিটা ভেৰিয়েণ্ট আছে যেহেতু তো তিনিটা প্ৰাইজত আছে তো যেটো বেষ্ট ভেৰিয়েণ্ট আছে এটোৰ প্ৰাইস হ'ব আপোনালোকৰ 11000 rupees মানে যেটো 4GB 64GB মেমৰিৰ কম্বিনেশ্যন আছে এটো আপোনালোকে পাব 11000 rupees নেক্সট এটো আছে আপোনালোকৰ 6GB 64GB ইন্টাৰনেল মেমৰিৰ লগত এটোৰ প্ৰাইস হ'ব আপোনালোকৰ 13000 rupees আৰু যেটো লাষ্ট ভেৰিয়েণ্ট আছে এটোত আপোনালোকে দেখা পাব 6GB RAM 128GB ইন্টাৰনেল মেমৰি আৰু ইয়াৰ প্ৰাইস হ'ব আপোনালোকৰ 16000 rupees এতিয়া বন্ধুসকল ফোনটোৰ লঞ্চ ডেটৰ কথা ক'বলৈ গ'লে এই লঞ্চ ডেটটো এতিয়ালৈকে Xiaomi ফালৰ পৰা অফিচিয়েলি কনফাৰ্ম হোৱা নাই বাট এনেকুৱা এক্সপেক্ট কৰা হৈ আছে যে এই ফোনটো আপোনালোকে ইণ্ডিয়াত কিনিব পাৰিব জানুৱাৰী মাহৰ পৰা তো বন্ধুসকল আজিৰ ভিডিঅ'ত ইমানখিনিয়ে যিখিনি ইনফৰমেশ্যন আছে ফোনটোৰ বিষয়ে মই আপোনালোকক দি দিছো তো আপোনালোকৰ যদি কিবা কোৱেশ্চন থাকে আপোনালোকে মোক তলত কমেন্ট কৰি কিনে ক'ব আমি লগ পাম বেলেগ এটা ভিডিঅ'ত তেতিয়ালৈকে বাই বাই